ইয়াত ডাইচত থকা distinguished guest আজি বহুত আনন্দৰ কথা কাৰণ কাৰ্বি আংলঙত আমাৰ আদিবাসী সকলৰ মিটিং তেনেকে ওপেনলি কৰোৱা নহয় কিন্তু আজি কৰিব পাৰিছে সেইকাৰণে আপোনালোকক ধন্যবাদ দিছোঁ আৰু এইটোতকৈ আকৌ বেছি ডাঙৰ কৰিব লাগে ওপেন ফিল্ড আৰু কৰিব লাগে আমি ভয় কৰিব নালাগে জেনেৰেলি সাধাৰণতে আমাৰ ট্ৰাইবেলসকলক আমাক ভয় দেখুৱায় আমাৰ মনৰ ভিতৰত ভয় ভাৱ ৰাখি দিয়ে বা সুমুৱাই দিয়ে বেলেগ বেলেগ ধৰণৰ পৰা বহুত মৰম কৰাৰ নিচিনা ক'ব কিন্তু আচল বিহেভিয়াৰত আচল কামত আমাৰ মনত ভয় দেখুৱাই দিয়ে আমাক ইনফিৰিয়ৰিটি কমপ্লেক্স আমাৰ মনৰ ভিতৰত লগাই দিয়ে বা সুমুৱাই দিয়ে সেইকাৰণে আমি বেকৱাৰ্ড হৈ থাকোঁ এই বেকৱাৰ্ড এই পিছপৰা অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি ছেফ হ'বলৈ হ'লে আমি বহুত মিটিং সদায় ডাঙৰ মিটিং বুলি নহয় সৰু সৰু মিটিং হ'লেও বহুত কৰিব লাগে কিতাপত লিখা আছে আদিতে বাক্য আছিল আৰু বাক্যহে ঈশ্বৰ বুলি বাক্য ঈশ্বৰৰ লগত থাকে আৰু বাক্যহে ঈশ্বৰ বুলি হয় ঈশ্বৰ নিচিনা বাক্যটো আমি যি কথা কওঁ মানুহবিলাকক কিবা বুজিবলৈ দিয়ে বা নহ'লে অকৰা কৰিবলৈ দিয়ে সেই বাক্যৰে সেইকাৰণে আমি মিটিং কৰিব লাগে আচল বাক্যৰে কথা পাতিবলৈ ব্ৰাহ্মণসকলে এই কাম সদায় কৰে ব্ৰাহ্মণটো এটা জাতি হয় কিতাপত লিখা আছে বিলাক কিতাপ দেখিলে আমনি লাগে আমি এই কিতাপৰ গোটেইখিনি কথা নকওঁ সেইকাৰণে আমি কিয় কিতাপ লৈ যাওঁ 73 বছৰ হৈছে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল 73 years old goal 73 years কিন্তু কোনোৱে 6 শিডিউল কথা নাজানে 6 শিডিউলেৰে আমাৰ কাৰ্বি আংলং শাসন কৰে কিন্তু কি বস্তুৰে কি আইনত আমাক শাসন কৰে সেই কথাটো সেই শাসন কৰি থকা মানুহবিলাকো নাজানে তেওঁলোকে কৈছিল 6 শিডিউলটো বোলে গা ধুব নালাগে কাপোৰ কানি লেতেৰা হ'ব লাগে চুলি কাটিব নালাগে দাঁত ঘঁহিব নালাগে এইটো বুলি কৈছে লেতেৰা হৈ থাকিব লাগে 6 শিডিউল হ'লে এইটো বুলি আমাৰ MLA সকলে কৈছে
আমাৰ CMEM সকলে কৈছে আৰু খুব ভাল পাইছে এনেকা ক্লেপ কৰিছে তালি বাজাইছে খুব ভাল পাইছে এইটো সঁচা হৈছে বুলি ভাবিছে কিন্তু আমি এই কিতাপ 6 শিডিউলৰ কিতাপ এইটোৰ পৰা আমি গাইছোঁ তেওঁলোকে এই কিতাপটো কেতিয়াও দেখা নাই যিবিলাকে কাউন্সিল শাসন কৰিছে তেওঁলোকে এইটো দেখা নাই এইটোৰেহে শাসন কৰিছে কিন্তু এইটো দেখা নাই আৰু এইটো নাম নাজানিছিল এনেকা অৱস্থা আমাৰ ইমান অপৰাধ সেইকাৰণে কিতাপত কি লিখিছে অকাদফলা মিকিৰ অপৰাধ নাগা লেতেৰা বুলি এইটো কিতাপ আৰু সেই কিতাপটো স্কুলত শিকাইছিলে ময়ো পঢ়িছিলোঁ এই কথাটো এই কিতাপটো আদিপাঠ বুলি কিতাপত আমি সেইটো পঢ়িছিলোঁ সৰুকালত আমি মুখস্থ কৰিছিলোঁ মিকিৰ অপৰা মিকিৰ অপৰা মিকিৰ অপৰা বুলি পেলাই আমি মুখস্থ কৰিছিলোঁ LP স্কুলত কিন্তু আমাৰ মিকিৰসকলে কাৰ্বিসকলে খুব চালাক হৈছে বুলি ভাবিছিল আৰু এতিয়া কি হৈছে আমাৰ কাৰ্বিয়ালক 10টা কনষ্টিটুৱেন্সিটো নন ট্ৰাইবেল সকলক দিয়া হৈছে আপোনালোকক নহয় আদিবাসী সকলক নহয় আদিবাসীটো ট্ৰাইবেল হয় তেওঁলোকক নহয় বেলেগ নন ট্ৰাইবেল সকলক দিয়া হৈছে খুব ভাল হৈছে আকৌ কয় আৰু শিক্ষিতলে শাসন কৰিবলৈ দিছে কাউন্সিল শাসন কৰিবলৈ paragraph 2 অধ্যায় 7 পদত যিটো লিখা আছে